নমস্কাৰ, মই লিজাই আপোনালোকক এটা নতুন ভিডিঅ'ৰ সৈতে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে। আমি এফালে যাবলৈ ওলাইছোঁ। মই এয়া আই কাৰ্ডটো পিন্ধি লৈছোঁ, লগতে টিফিনো লৈ লৈছোঁ। চাই থাককচোন আমি ক'লৈ যাওঁ আৰু ভিডিঅ'টো শেষলৈকে চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। ইউনিফৰ্ম পিন্ধি লৈছোঁ যদিও আজি ডায়েটলৈ নাযাওঁ, বেলেগ এঠাইলৈহে যাম। জীৱনত প্ৰথম এটা কাম কৰিছোঁ ডায়েটৰ পৰা এনেধৰণৰ, গতিকে কেনেকুৱা পালে নিশ্চয় জনাব। এয়া আমি অ'টোলৈ ৰৈ আছোঁ আৰু এইফালে আহিলোঁ, এইফালে ৰে'ল গেট পৰি আছে, গতিকে ৰ'লোঁ অলপ সময়। তাৰপিছত এয়া গৈ আছোঁ, ক'লৈ গৈছোঁ তাতেই আপোনালোকক লগ পাম, ভিডিঅ'টো চাই থাকক। আৰু সৌৱা আমি আমাৰ জেগা পাই গ'লোহি। আচলতে আন্তৰ্জাতিক মহিলা দিৱসৰ উপলক্ষে এখন বাণিজ্য মেলা প্ৰদৰ্শন কৰা হৈছিল আৰু তাতে আমাৰ ডায়েটৰ পৰাও এখন দোকান আচলতে প্ৰদৰ্শনীৰ কাৰণে মাতিছিল। আৰু এইফালে এয়া আমাৰ এখন দোকান আৰু এইফালে আছে আৰু এখন দোকান। কিছুমান বস্তু প্ৰদৰ্শন দেখুওৱা হৈছে যদিও কিছুমান বস্তু বিক্ৰীৰ বাবে ৰখা হৈছে। প্ৰথমবাৰৰ বাবে ডায়েটৰ পৰা আমি এনেধৰণৰ এটা কাম কৰিছোঁ, খুবেই ভাল লাগিছে। আৰু চাওক কিমান ধুনীয়া ধুনীয়া বস্তু বনোৱা হৈছিল নিজ হাতেৰে, সকলোৱে মিলি পেলাই বনোৱা হৈছে। আৰু লগতে ছাৰ বাইদেউসকলে আমাক যথেষ্ট সহায় কৰিছে আৰু তেওঁলোকে দেখুৱাই দিয়া মতে আমি কামবিলাক কৰি গৈছোঁ। TLM আৰু অন্যান্য ধৰণৰ হাতেৰে তৈয়াৰ কৰা সামগ্ৰীৰ লগতে খোৱা বস্তু ইয়াত বিক্ৰী কৰা হৈছে। আৰু এইফালে আমাৰ সমাজ কল্যাণ বিভাগৰ বনদীপ গগৈ ছাৰো আহি উপস্থিত হৈছেহি। আমাক তাৰ পৰাই দিয়া টি চাৰ্টকেইটা আমি পিন্ধি ল'লোঁ আৰু ছাৰে এইফালে ফিটা কাটিবলৈ লৈছে, গতিকে তেওঁক আগবঢ়াই আনিবলৈ আমি সকলোৱে গেটৰ মুখলৈ গ'লোঁ। ইয়াৰ পিছত ছাৰে প্ৰত্যেকখন দোকানৰ প্ৰদৰ্শন কৰিলে আৰু আমাৰ দোকানখনত কি কি সামগ্ৰী আছে সেয়া ধুনীয়াকৈ চালে। এইফালে আমাৰ ছাৰ আৰু বাইদেউ আৰু এইফালে আমিবোৰ। আজি এই বাণিজ্য মেলাখনত বিশেষকৈ আত্মসহায়ক গোটৰ দোকানসমূহ বেছিকৈ আছে। তেওঁলোকে বিভিন্ন ধৰণৰ কাপোৰ কানি ইয়াত আনিছে বিক্ৰীৰ বাবে। আৰু এইফালে সকলোৰে বাবে চাহৰ ব্যৱস্থা কৰা হৈছে। আৰু আমি ৰ'দলৈ মুখ কৰি বহি ল'লোহি, কাৰণ ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰৰ এজন খ্যাতনামা বাঁহী বাদক অচিনি শইকীয়াদেৱে আজি বাঁহী বজাব, গতিকে আমি সকলোৱে শুনিবলৈ বুলি ইয়াত বহি লৈছোঁ। আৰু আপোনালোকেও শুনকচোন, বহুত ভাল লাগিব। আজিৰ বাণিজ্য মেলাখন যিহেতু মহিলা দিৱস উদযাপনৰ উপলক্ষে আয়োজন কৰা হৈছে, গতিকে ইয়াত মহিলাসকলৰ বাবে কিছুমান খেলৰো সুবিধা কৰিছিল, যেনেদৰে চকী খেল, টেকেলি ভঙা খেল। খেলা ধূলা হোৱাৰ পিছত আমাৰ মহিলাসকলৰ বাবে ইয়াত চেনিটাৰী পেড বিনামূলীয়াকৈ বিতৰণ কৰিছিল, সেয়া সকলোৱে ল'লোঁ। তাৰপিছত স্বাস্থ্য শিবিৰ কেন্দ্ৰ বিনামূলীয়াকৈ আহিছিল কিছুমান চেকআপৰ বাবে, তাত আমিও চেকআপ কৰালোঁ। যিহেতু খোৱাৰ সময় হৈ গ'ল, গতিকে আমাক তাত ভাত দিছিল খাবৰ বাবে। খাই বৈ আমি তাৰ পৰা ওলাই আহি আকৌ ফুচকা দোকানত সোমালোহি ফুচকা খাবৰ বাবে। লগতে কেইটামান বস্তু বজাৰ কৰি ল'লোঁ, কাৰণ ৰুমৰ পৰা ইমানকৈ ওলাই অহা নহয়, গতিকে একেবাৰেই লৈ লৈছোঁ। আৰু আমি গুচি আহিলোঁ, কিয়নো আজি 8 বজালৈকে যিহেতু প্ৰগ্ৰেম আছে, গতিকে আমাৰ প্ৰশিক্ষাৰ্থীসকলক ভাগ ভাগ কৰি দিয়া হৈছিল। এটা ভাগে এটা সময়ত আৰু আনটো ভাগে আৰু সন্ধিয়া সময়ত, গতিকে আমি গুচি আহিলোঁ।
আৰু মোৰ ভিডিঅ'টো আজি ইমানতেই সামৰিছোঁ। গতিকে ভিডিঅ'টো চাই কেনেকুৱা লাগিলে সেয়া লাইক কমেণ্ট কৰি আপোনালোকে জনাব। লগতে যিসকল মোৰ চেনেলটোত নতুন তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে মই আৰু অলপ আগবাঢ়ি যাব পাৰোঁ। আৰু সেয়াই আজিলৈ আহিছোঁ। আকৌ লগ পাম আপোনালোকক নতুন ভিডিঅ' এটাৰ সৈতে। বাই বাই।